নমস্কাৰ মোৰ এইটো আজি ফাৰ্ষ্ট ব্লগ সকলোকে স্বাগতম জনালোঁ আৰু আজি বিশেষ একো নাই তথাপিও যেহেতু এইটো মোৰ একেবাৰে নতুন চেনেল গতিকে ভাবিলোঁ মোৰ পৰিচয়টোকে দি দিওঁ যদি আপোনালোকৰ সহায় সহযোগ পাওঁ তেতিয়া নিশ্চয় এটা সৰু পৰিয়াল হ'ব আৰু মই বিচাৰোঁ কি মোৰ প্ৰত্যেকজন পৰিয়ালৰ ব্যক্তিয়ে মোৰ বিষয়ে অকণমান হ'লেও জনাটো গতিকে মোৰ নাম যদি ক'বলৈ যাওঁ মোৰ নাম সত্য গগৈ আৰু মোৰ জন্ম শিৱসাগৰৰ জেৰেঙাৰ বুকুত আৰু শিক্ষাৰ কথা যদি কওঁ তেন্তে মই মেট্ৰিক মই শিৱসাগৰৰ পৰাই কৰিছোঁ পাছ কৰিছোঁ মগৰাহাট জ্ঞান বিকাশ উচ্চ বিদ্যালয়ৰ পৰা তাৰপাছত মই মেট্ৰিক দি কিনে উচ্চ শিক্ষাৰ বাবে মই গুৱাহাটী গ'লোঁ মোৰ মামাৰ ঘৰত থাকি মই উচ্চ শিক্ষা গ্ৰহণ কৰিলোঁ তাৰপাছত ডিগ্ৰী মই ছেকেণ্ড চেমত এৰিবলগা হ'ল মোৰ শাৰীৰিক অসুস্থতাৰ বাবে তাৰপাছত এতিয়া বৰ্তমান আছোঁ হাফলঙত মই ITI কৰি আছোঁ কিমান ধুনীয়া চিনাৰী এনেই এটা দেখাই দিছোঁ এয়া আপোনালোকে চাব পাৰে হাফলং বুলি ক'লে এনেও কিমান ধুনীয়া জেগা আপোনালোকে জানেই তথাপিও যিহেতু আছোঁ হাফলঙত ধুনীয়া জেগা আপোনালোকে চাব পাৰে কেমেৰাত কিমান কেপচাৰ কৰি পাইছে মই ধৰিব পৰা নাই কিন্তু বহুত ধুনীয়া জেগা আপোনালোকে ভিডিঅ' চাই থাকিব গম পাইছে হাফলঙত আছোঁ হাফলঙৰ ভিডিঅ' দিম চাই থাকিব আৰু মোক আগুৱাই নিবলৈ অলপ সহায় সহযোগ কৰে যেন ছাবস্ক্ৰাইব কৰি থ'ব হাফলঙৰ ভিডিঅ' দিম চাব ধন্যবাদ আজি বিশেষ একো নাছিলে গতিকে চাই থাকিব ভিডিঅ'বিলাক মোৰ ধন্যবাদ